Nero. Okay. Happy Holi, John bhai. Let's go see. Are feel ekdam घुमाई আছে পাছন দাই পাগল নিচিনাকে। John bhai কেনে লাগিছে? একদম কেনেকা কমৰ পক লাগিছে বহুত পক। Hello বন্ধু কৰাতৰে নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল তো ডাইৰেক্ট গাইস একদম প্লেস টু মানে হ্যাপি হোলি ডাইৰেক্ট দেখাত দিছিলো আমি মানে গেংটো সবে সকলে গাড়ী উঠি ললে এনেকে আৰু এইফালে আগত পাণ্ডু মানে বাইকৰ আছে তো কি কৰিব পাৰি আমি সকলোকে দেখি আছো হ্যাপি হোলি গাইস হ্যাপি হোলি অল গাইস হ্যাপি হোলি জন ভাইক মানে এতিয়া হানিবলৈ আহিলো চুই যাপাও কি চুই যাপাও এই হানলু দে হেৰ এই হামাই চুলি নিকালো ওকে হ্যাপি হোলি জন ভাই পুরা একদম আন্ডা মারিলি আর মুড়া গাইস নালুগে হইনা হ্যাপি হোলি গাইস একদম চাও পাৰে মানে টিম্পুখন হেইফালে গল এতিয়া মানে এনেকে আমি যাম লৈ ললো উঠ উঠ আমি এতিয়া এইফালে সবে ষ্টাৰ্ট দি ললো তো গাইস পুরা অবস্থা মানে বাইদেউ ভুন্টি সবকে মানে কালাৰ চালাৰ হানিলো আহি মানে একদম লাফুটো ইয়াত আহি পেলো মানে একদম ৰং আৰু মুখত চাব দেই মোৰ মানে ভুন্টিজনী কি কৰিলে নো 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 মানে কি কম আৰু গোটাই সোমাই গ'ল এতিয়া মানে ইয়াত মানে মানে গান চান লগাই এনেকে এক পাক মান ঘূৰিব তো আগত ইফালে চোৱা এনেকে সকলোৱে গৈ আছে এতিয়া আমি জন ভাই আমি আৰু ইফালে চাইকোদা এইবিলাক গৈ আছো তো আমি কেনেকে এনেকে কাক কেনেকে সানিব পাৰো আপোনালোকে মানে দেখা পাব আহিব হেৰক ভিডিঅ' দিব লাগে এতিয়া অলপ ইফালে ফুৰিবলৈ আহিলো মানে একদম ফ্ৰেণ্ড চব আগতো আছে আৰু পিছতো এতিয়া মানে এইফালে এনেকে নকবি আৰু মানে পুজা চাব আহিলো কি জেগা এইটো হৈছে গাইস মাজালবাৰী মানে আহি পোৱা নাছিলো ইয়াত পূজাত এইবাৰ ফাৰ্ষ্ট টাইম মানে গৈ আছো সকলোৱে এইফালে মানে জন ভাই আগত I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone. That's the only way I know. Feeling low, about to blow back up. I won't ever let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself. I don't really understand, need help. I don't wanna be left on the shelf. Couldn't even hear me if I yelled. It's so cold outside. এতিয়া আমি ডাইৰেক্ট নদীত আহি গ'লো সকলোৱে এনেকৈ চাব পাৰে সব গাড়ীখিনিও আছে এইফালে এন এছ দুখন পুৰা এইফালে গা ধুইছে এইটো হৈছে বাকলদিয়া নদী তেনে আহি পালোঁ সকলোৱে ফুৰাম গাইছ জন ভাইৰ অৱস্থা পুৰা এনেকুৱা মাথাত পুৰা আণ্ডা মাৰি দিছোঁ ইয়াৰ আজি এতিয়া মানে গাইছ আমি ঘৰৰ পৰা মোটামুটি 30-35 কিলোমিটাৰমান দূৰত আছোঁ তো মানে অলপ ফুৰিবলৈ আহিছিলোঁ তো এইফালে যিটো মাজালবাৰী আৰু এইফালে চাপাতল তো ফ্ৰেণ্ডৰ ঘৰ তো এনেকৈ আহিলোঁ অলপ পূজাবিলাক চাই আহিলোঁ কি চালোঁ আপোনালোক দেখালোঁ এনেই পালে নাজানো তো মানে অলপ এনজয় আৰু হেপী হোলি এইফালে বাচন দা ঢোকা দিয়াত পুৰা একদম বেটাৰী হৈছে চচমা মাৰি এইফালে চাই কৰে আৰু চাব পাৰে মাথাৰ অৱস্থা কি কৰি দিছোঁ গাইছ নকবি আৰু চবে মুখ গাত ধুই ল'ব মানে ধুবৰ কাৰণে আহিলোঁ ইয়াত নদীত remember better days on the playground, hoping I can find my way even when I'm feeling down. I fight even when I don't know what is right. I'm a bigger side and I'ma take pride. I will decide my fate and God will never let them tell me who I am. If you try to shake me, I'll be damned. Heading on the dance, I stand. Never give up, that was always the plan. গাইছ এতিয়া মানে আমি গো মানে লাফু মানে নীলুদা ঘৰত যাম তো সকলোৱে পাছৰ পৰা আহি আছে লাহে লাহেকৈ Cold outside, I'm alone, I'm alright. So cold outside. তো মানে গাইছ এতিয়া আকৌ লাফু দা ঘৰত আহিলোঁ
নাকি এইফালে গাড়ীটো মানে থৈ দিলোঁ দুজন ভাই কেনে লাগিছে একদম কেনেকুৱা কম আৰু ভোক লাগিছে বহুত ভোক লাগিছে ন সকলোৱে গাড়ীখিনি থৈ দিলোঁ এইফালে মানে এইফালে গা মানে বহাই ফুৰোৱা হয় কেনে বহাই ফুৰোৱাই আছে তো এতিয়া মানে ইয়াত চাহ খাম লাফুদাখন তো মানে গাইছে এতিয়া ইয়াত মানে হোলীৰ দিনা মানে গোহাই ঘূৰাই তো সেইকাৰণে ইয়াত মানে গোহাই মানে আহি আছে চাব পাৰে আমাৰ গাঁৱৰ ফিল্ডত আহিলোঁ এইফালে চাব পাৰে পাগল দুটা কি কৰিছে এইটো হয় পাগলি পুৰা একদম মানে চুলি দিব ধৰিছে আৰু এইফালে একদম ঘুমাই আছে পাচন দাই পাগল নিচিনাকে তো আহি মানে আমি আমাৰ ফিল্ডত আহি গ'লোঁ সকলোৱে মানে এতিয়া আমাৰ খানা চলিব একদম ধামাকা খানা তো খানাটো নিদেখাব বুলি ভাবিছোঁ মানে যিহেতু আমাৰ মোবাইলৰ মানে চাৰ্জটো নাই অংকুৰ বাবুক এতিয়াই দেখাব পালোঁ মানে এতিয়া ঘৰ যাওঁ কৰি আছে ঘৰত জনভাই পুৰা ধুই আছে ব্যস্ত গাড়ীখন ধুই দিলোঁ এইখন মানে এতিয়া মানে ইয়াত আছোঁ ঘৰত এতিয়া নাযাওঁ ভিডিঅ'টো চাই কেনে পালে মই নাজানো নিশ্চয় আপোনালোকে চাই ভিডিঅ'টো চাই ভালে পালে তো গাইজ ভিডিঅ'টো লাইক কৰি দিবা কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি দিব নাপাহৰিব এতিয়া মানে হোলী খেলা টাইম নাই আৰু যিহেতু 3টা বাজি গ'ল আজি কেনে টাটা বাই বাই আৰু নেক্সট ব্লগত লগ পাইছোঁ চ' এখন